Hello everyone, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। ঠাণ্ডাৰ ছিজন মানে শাক পাচলি। এয়া আমাৰ ঘৰৰে লাই শাক। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা হেল্ডি এণ্ড চিম্পল লাই শাকৰ বইল ৰেচিপি। এয়া শাকখিনি মই তুলি ল'লোঁ। এইখিনি আমাৰ ঘৰৰে শাক। আপোনালোকে যদি মোৰ শ্বৰ্ট ভিডিঅ' চাইছে তাতে মই দেখুৱাইছোঁ আমাৰ পাচলি বাৰীখন। এয়া শাকখিনি তুলি ল'লোঁ। তাৰপিছত এয়া মই চচপেন এটাত শাকখিনি দি দিছোঁ আৰু অকণমান নিমখ, কেইটামান কেঁচা জলকীয়া আৰু কেইফুটামান নহৰু। বছ ইমানখিনি বস্তুৱে। এইখিনি বইল কৰি ল'লে আমাৰ লাই শাকৰ বইল ৰেচিপি ৰেডি। আপোনালোকেও খাই চাবচোন, ৰাতিপুৱা গৰম গৰম ভাতৰ লগত একেবাৰে টেষ্টি লাগে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।